নমস্কাৰ মই প্ৰিয়ংকাই আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় চেনেল ফান লাৰ্ণৰলৈ স্বাগতম জনাইছো আৰু আমি আজি কথা পাতিম কোভিডৰ তৃতীয়টো ঢৌ অৰ্থাৎ থাৰ্ড ৱেভৰ বিষয়ে আৰু লগতে শিশুসকলৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে গতিকে এই আটাইখিনি বস্তু একেটা ভিডিঅ'ত কভাৰ কৰাটো অসম্ভৱ সেয়েহে মই আজি আৰম্ভ কৰিম যে কি ধৰণে আমাৰ সমাজত কিছুমান ভুল ধাৰণা অথবা লোকবিশ্বাস আছে গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো সো আমি গম পালো প্ৰথমটো ৱেভৰ বিষয়ে যে প্ৰথমটো ৱেভত কি আছিল আমাৰ সোশ্যাল ডিসটেন্স এটা মেইনটেইন কৰিছিল মাস্ক লগাইছিল হাত স্যানিটাইজাৰ কৰিছিল আৰু তাৰ পিছতে আহি গল দ্বিতীয়টো ৱেভ যত আমি গম পালো যে আমি কি কৰিব লাগে অক্সিজেন সাপোৰ্টটো আমাৰ কাৰণে বহুত এসেনশিয়াল অক্সিজেন লাগা হল আৰু লগতে আহি গল ভ্যাকসিনেশন এতিয়া আপোনালোকে হয়তো ৰিমাৰ্কস শুনিছে যে তৃতীয়টো ৱেভত কি হ'ব শিশুসকলৰ বাবে এটো অলপ বেছি অসুবিধাজনক হ'ব গতিকে আমি প্ৰথমতে চাব লাগিব যে এই তৃতীয়টো ৱেভত একচুয়ালি হ'ব কি আৰু আমি ইয়াৰ কাৰণে কিছুমান ভুল ধাৰণা কিছুমান লোকবিশ্বাস আমি বাদ দি আসল কথাটো আমি জানি চলিব লাগিব তেতিয়াহে আমি কোভিডৰ সৈতে যুদ্ধ কৰিব পাৰিম গতিকে আহক আমি আলোচনা কৰো সাধাৰণ লোকবিশ্বাস নতুবা ভুল ধাৰণাবোৰৰ বিষয়ে লোকবিশ্বাস 1 আমি উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই কাৰণ শিশুসকলৰ মাজত কোভিড-19ৰ প্ৰতিৰোধ ক্ষমতা আছে এইটো প্ৰথম নম্বৰ লোকবিশ্বাস যেটো একেবাৰে সঁচা নহয় আমি সকলোৱে জানো বা জনা উচিত যে কোভিড-19 সংক্ৰমণ বৰ্তমান এক বৃহৎ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি অনা সন্ধিক্ষণ য'ত সকলো বয়সৰ সকলো লিংগ সকলো জাতি জনগোষ্ঠীকে সংক্ৰমণ কৰিছে আৰু বৰ্তমানৰ অভিজ্ঞতাৰ পৰা দেখা গৈছে যে ল'ৰা ছোৱালী প্ৰাপ্তবয়স্ক সকলৰ দৰে সমানে আক্ৰান্ত হয় কিন্তু শিশুসকলৰ বৃহৎ সংখ্যক লক্ষণহীন হয় বা মৃদুৰোগ হয় লোকবিশ্বাস 2 কোভিড-19 পজিটিভ মাতৃৰ পৰা নৱজাতক সংক্ৰমণ হ'ব নোৱাৰে এইটো এটা সম্পূৰ্ণ ভুল বিশ্বাস কাৰণ নৱজাতকৰ কোভিড-19 পজিটিভ মাতৃৰ পৰা তিনি ধৰণে সংক্ৰমণ হ'ব পাৰে তাত আটাইতকৈ সম্ভাৱ্য মাধ্যমটো হৈছে যে পজিটিভ মাতৃ বা যতন লওঁতা স্বাস্থ্যকৰ্মী হ'ব পাৰে সেইজন তেওঁ যদি মাস্ক নিপিন্ধাকৈ কাহে বা হাঁচিয়ায় তেতিয়াহ'লে প্ৰসৱোত্তৰ কালত সংক্ৰমণ হ'ব পাৰে আৰু 2 নম্বৰত প্ৰসৱৰ সময়ত যদি মাকৰ তেজ বা নিৰক্ষণৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে অৰ্থাৎ ডাইৰেক্ট কন্টেক্টত আহে যেটো অতি বিৰল আৰু একেবাৰে তৃতীয়টোক আমি আসলতে সংক্ৰমণৰ মাধ্যম হিচাপে বিবেচনাই নকৰো যেটো হৈছে যে গৰ্ভফুলৰ মাজেৰে গৰ্ভাৱস্থাত মাকৰ পৰা গৰ্ভস্থ শিশুলৈ সংক্ৰমণ হয় 3 নম্বৰ লোকবিশ্বাসটো হৈছে যে সকলো শিশু কোভিড-19ৰ পৰা সুৰক্ষিত এইটোতো 100% ভুল ধাৰণা কাৰণ আমি জানো যে কোভিড-19 সংক্ৰমণে বৰ্তমান সকলো বয়সৰ শিশু তথা সকলো লিংগ জাতি জনগোষ্ঠী সকলোকে সংক্ৰমণ কৰিছে আৰু বৰ্তমানলৈকে আমি যিখিনি ৰোগী দেখিছো তাৰ মাজত 12% 20 বছৰৰ তলৰ বয়সৰ এবাৰ আহিছো লোকবিশ্বাস 4 যে কোভিড-19 পজিটিভ মাতৃয়ে নিজৰ শিশুক স্তনপান কৰাব নালাগে এইটো মই জানো বহুতৰ মনত এটো এটা ডাউট আছে কিন্তু এতিয়া প্ৰায় সকলে জানেও বাৰু আসলতে বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে মাকৰ গাখীৰত যেটো ভাইৰাছ নৱজাতকক সংক্ৰমণ কৰিব পাৰে সেই ভাইৰাছবিধ জীৱিত অৱস্থাত পোৱা যোৱা নাই আৰু সেয়েহে আমি যদি মাকে যদি গাখীৰ খুৱাব বিচাৰে তেনেহলে মাকে ট্ৰিপল প্লাই মাস্ক সঘনাই হাত ধোৱা আদিখিনি মানি নিজৰ মাকে নিজৰ বাচ্চাক বা নিজৰ শিশুক স্তনপান কৰাব পাৰে ইয়াত কোনো বাধা নাই আৰু 5 নম্বৰ লোকবিশ্বাসটো হৈছে যে সকলো শিশুৰ মাজত কোভিডৰ সংক্ৰমণৰ প্ৰভাৱ সমানে থাকে এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা যেটো হ'বই নোৱাৰে বা নহয় কোনবোৰ শিশুৰ মাজত আমি বেছি প্ৰভাৱ দেখো যিবোৰ শিশুৰ বহু পুৰণা অসুখ থাকে যেনে কিছুমানৰ হৃদযন্ত্ৰ যকৃত বৃক্ক আদিৰ সমস্যা থাকে তথা বিশেষভাৱে সক্ষম শিশু তথা বিশেষ স্বাস্থ্য সম্পৰ্কীয় যতনৰ প্ৰয়োজন যাৰ থাকে তেনে ধৰণৰ শিশুবোৰ সাধাৰণতে বেছিকৈ প্ৰভাৱিত হয় লোকবিশ্বাস 6 যদি গৰ্ভৱতী মহিলাৰ কোভিড সংক্ৰমণ হয় গৰ্ভস্থ সন্তানটিৰ ওপৰত কোনো প্ৰভাৱ নপৰে এইটো এটা ভুল ধাৰণা কাৰণ এনে ক্ষেত্ৰত সন্তানটো সময়তকৈ আগতেই জন্ম হোৱা দেখা যায় আৰু তাৰ লগতে সেই শিশুটি বহু জটিলতাৰ সন্মুখীন হ'ব লগা হয় লোকবিশ্বাস 7 যদিহে মাতৃ কোভিড পজিটিভ হয় তেনে মাতৃ আৰু নৱজাতকক আঁতৰত থোৱাই ভাল এইটো সম্পূৰ্ণ ভুল ধাৰণা কাৰণ মাতৃ তথা নৱজাতকক পৃথকে ৰখাটো কোনো পধ্যেই সমৰ্থনযোগ্য নহয় আৰু যদিহে কোনো জটিল সমস্যা থাকে তেনেহলে তেওঁলোকে পৃথককে থাকিব পাৰে কিন্তু অন্যথা
কোনো কাৰণতে আমি মাতৃ আৰু শিশুক পৃথককৈ ৰাখিব নালাগে। লোকবিশ্বাস বা ভুল ধাৰণা নম্বৰ 8 যে মাতৃগৰাকী কোভিড পজিটিভ হ'লে কেংগেৰু মাতৃ যতন সমৰ্থনযোগ্য নহয়। এইটো সম্পূৰ্ণ ভুল, কাৰণ কেংগেৰু মাদাৰ কেয়াৰটো খুবেই ইম্পৰ্টেণ্ট। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে কেংগেৰু মাদাৰ কেয়াৰত কি হয়, এই ছবিখনত দেখুৱাৰ দৰে কেঁচুৱাটো মাকে নিজৰ বুকুত লয় যাতে শিশুটিৰ গাৰ উত্তাপৰ নিয়ন্ত্ৰণ থাকে আৰু মাক আৰু শিশুটিৰ মাজত এটা ভাল বণ্ডিং থাকে। সময়তকৈ আগতে জন্ম হোৱা শিশুৰ বাবে কেংগেৰু মাদাৰ কেয়াৰটো খুবেই প্ৰয়োজনীয়, কাৰণ ইয়াৰ উপকাৰ অনেক। লোকবিশ্বাস অথবা ভুল ধাৰণা নম্বৰ 9 যে কোভিড আক্ৰান্ত সকলো শিশুক ICUৰ চিকিৎসা তথা অক্সিজেনৰ প্ৰয়োজন হয়। নহয়, সকলো শিশুকে ICU বা অক্সিজেনৰ প্ৰয়োজন নহয়, কাৰণ সংখ্যাগৰিষ্ঠ শিশুৰ কোনো লক্ষণেই নাথাকে বা মৃদু লক্ষণ থাকে, আৰু যিখিনি 10ৰ পৰা 20% শিশুৰ লক্ষণ বেছি হয় সেইখিনিকহে চিকিৎসাৰ প্ৰয়োজন হয়, আৰু লগতে 1ৰ পৰা 3% শিশুকহে ICUত চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু মই অতি সোনকালে আপোনালোকৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহি আছোঁ, য'ত মই আপোনালোকক জনাম যে আপোনালোকে যদি আপোনাৰ শিশুটিক কোভিড বুলি সন্দেহ কৰে তেতিয়া ক'ত যাব, কি কৰিব, আৰু ঘৰত ব্যৱস্থাপনা বা আপোনাৰ কেয়াৰ কেনেকৈ ল'ব। গতিকে এই আটাইখিনি লৈ খুব সোনকালে মই উভতি আহিম আপোনালোকৰ ওচৰলৈ। চাই থাকক আপোনালোকৰ প্ৰিয় চেনেল ফান লাৰ্ণ প্ৰিয়ংকাৰ সৈতে। ঠিক আছে, আজিলৈ আহিছোঁ। থেংক ইউ।